আপুনি তৰমুজ খাই ভাল পায় নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। গৰমৰ দিন আহি আছে। তৰমুজ আমাৰ সকলোৰে অতি প্ৰিয় খাদ্য। তৰমুজ খালে কি কি উপকাৰিতা হয় আপুনি জানেনে? চাওক আজি আমাৰ এই প্ৰতিবেদনটো। তৰমুজ আমাৰ শৰীৰত বিভিন্ন ধৰণৰ উপকাৰিতা কৰে। আমাৰ শৰীৰত পানীৰ অভাৱ হ'লে তৰমুজে আমাৰ পানীৰ অভাৱ দূৰ কৰে। তৰমুজে আমাৰ চকুৰ নানা ধৰণৰ সমস্যাৰ পৰা বিৰত ৰাখে। তৰমুজ আমাৰ দেহত ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ওজন কমোৱাত সহায় কৰে। তৰমুজে আমাৰ কিডনীখন সুস্থ ৰাখে। তৰমুজে আমাৰ শৰীৰত থকা চৰ্বিসমূহ দূৰ কৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ পৰিয়ালবৰ্গৰ লগত এটা শ্বেয়াৰ কৰি দিয়ক। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। ধন্যবাদ।